পৰেশৰ সূত্ৰধৰ তো ইয়াত কিবা মানে হুলস্থুল এটা পৰিবেশৰ মানে সৃষ্টি দেখা গৈ আছে তো ইয়াত কিবা হৈ আছে নেকি অলপ জনাব হাই নমস্কাৰ মই পৰেশৰ সূত্ৰধৰ তো এটা আজি পৰিবেশ হ'ল মোৰ দাদাৰ ছোৱালীৰ তুলনি বিয়া হৈ আছে আজি তো বিশেষ কৰি মোৰ দাদাৰ প্ৰথম ছোৱালী তো আজি তুলনি বিয়াত খুব এটা আনন্দ কৰিবলৈ ওলাইছোঁ তো এইখিনিয়ে তো তুলনি বিয়াত আমি মানে যিমান পাৰোঁ তো ভাল কৰাৰ কাৰণে চেষ্টা কৰিছোঁ কোনোবা ভুলো হ'ব পাৰে তো ক্ষমা বিচাৰিম সিফালে যাব লাগিব না তো ইয়াত পৰিলক্ষিত হৈছে তো যোনটা নেকি অসম চৰকাৰৰ দ্বাৰা কিছুমান মানে SOP মানে যিটো জাৰি কৰিছে সেই অনুপাতে তো আজি প্ৰগ্ৰামখন মানে সফল হ'বলৈ গৈ আছেনে জানিব বিচাৰিছোঁ তো আজি আমি বিশেষভাৱে তো যেতিয়া চৰকাৰ মানে আলোচনা মতে হয়তো তো আমি ইমান ভাল পৰিৱেশ কৰিব পৰা নাই কাৰণ আমাৰ মহামাৰী কৰোণাৰ কাৰণে হয়তো আমি ডিষ্টেন্স ৰাখি তো আজি তো হ'ব লাগিছিল আমাৰ তুলনি বিয়াত আমাৰ গাঁৱৰ মানুহ লৈ গোটেই আমাৰ অতিথি লৈ আমাৰ দুশতকৈ অধিক হ'ল হয় কিন্তু আজি দুৰ্ভাগ্যৰ কথা আমি এইটো কৰোণা মহামাৰীৰ কাৰণে আজি হয়তো আমি মানুহ অলপ মানে আহি আছে গৈ আছে তো তেনেকৈ মানে 100কৈ অধিক হ'ব পাৰে অলপ মানে 100 নেকি
আছো কি সাজে খুৱাব তোমাক নাহৰ ফুলে খুৱাবনে তগৰ ফুলে খুৱাব মনে ভাবি আছো কি সাজে খুৱাব মোৰে ৰাধা মৰমে খুলি খাই কি কৰো কোৱা বুজিব পৰা নাই বুকুৱে দিবই বই বই যোৱা তুমি মোৰ তুমি এই মোৰ মই নাজানো জানিব পৰা মতে যেহেতু মানে আপোনাৰ ভাতিজী বুলি ক'লে হয় না নহয় তো তেখেতৰ মানে তুলনি বিয়াৰ কাৰণে মানে আপুনি কেনেকুৱা ধৰণৰ উৎফুল্লিত তো মই নিজৰ আজি তুলনি বিয়াৰ মই নিজে শুনিছে আজি খুব এটা মানে চিত্ৰ এনেকুৱা লাগিছে যে মই তাৰমানে ক'বই নোৱাৰোঁ যে খুব এতিয়াও মই এই তুলনি বিয়াৰ মানে ভাষাৰে বুজাব নোৱাৰা হৈ আছে তো নাছিল আজি প্ৰথম মোৰ দাদাৰ ছোৱালী ভাতিজীক প্ৰথম মানে আজি পাইছোঁ তো এই তুলনি বিয়াত তো খুব আনন্দিত আচ্ছা নতুনকৈ আমাৰ এইখন গাঁৱত এটা মানে আমাৰ ধৰি লওক জুবিন